ওয়েলকাম দোস্ত, আহি গ'ল আজিৰ নতুন আপডেট। ফৰ্চকইন মাৰ্কেটত কেনেকৈ দাম বৃদ্ধি পাব, ফৰ্চকইন কোনটো পৰ্যায়েৰে আমাৰ মাৰ্কেটত চলিব, কেনেকৈ দাম বৃদ্ধি পাব, গতিকে আজিৰ আপডেটত আমি নিশ্চয় এই বিষয়ে বিস্তাৰিত জানিম। চেনেলত নতুন হ'লে নিশ্চয় ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'খন ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰটো নিশ্চয় কৰিব, কাৰণ আমাৰ মেটাফৰ্চ বিজনেছখন গোটেই বিশ্ব ব্ৰহ্মাণ্ডত বিয়পাই দিয়াটো আমাৰ সকলোৰে দায়িত্ব আৰু কৰ্তব্য। গতিকে আজিৰ আপডেটত আমি জানিম ফৰ্চকইনটো আমাৰ প্ৰায় 99% আমাৰ কাম ফুলফিল হৈ গৈছে, কমপ্লিট হৈ গৈছে। এতিয়া আমাৰ মাত্ৰ এক্সচেঞ্জত আহিবলৈ বাকী, আৰু ইয়াৰো কিছুমান কণ্ডিশ্যন আমাৰ ইতিমধ্যে কমপ্লিট হৈছে। আহক আজিৰ ভিডিঅ'ত আমি বিস্তাৰিত এই আজিৰ আপডেটটো জানি লওঁ। টুডে গুড নিউজ, নতুন পৰ্যায়লৈ সফল পৰিৱৰ্তন হোৱাৰ বাবে সকলো FMS দাৰীলৈ অভিনন্দন। আমাৰ মিষ্টাৰ লাডুৰ তৰফৰ পৰা কংগ্ৰেচুলেশ্যন জনোৱা হৈছে সকলো আমাৰ ফৰ্চকইনৰ হোল্ডাৰ্ছক। মুঠতে আমাৰ তিনিটা মূল পৰ্যায় আছে: বহুখনিন প্ৰিচেলেন নিৰ্গমন, সংক্ৰমণকালীন ব্যৱসায় নিৰ্গমন চিৰদিনৰ বাবে বন্ধ হৈ গ'ল। আমাৰ মুঠতে তিনিটা পৰ্যায়ৰ মাজেদি আমাৰ ফৰ্চকইনটো বৰ্তমান চলি আছে, যিটো নেকি বহুখনিন প্ৰিচেলেনৰ সময়ত নিৰ্গমন, সংক্ৰমণকালীন ব্যৱসায় নিৰ্গমনৰ চিৰদিনৰ বাবে বন্ধ হৈ গ'ল। গতিকে আমাৰ অলৰেডি এইখিনি কমপ্লিট হৈ গৈছে। আমাৰ ফৰ্চকইনৰ মাল্টিমাইনিং ইতিমধ্যে কমপ্লিট হৈ আমাৰ এতিয়া হল্ড কৰি ৰখা হৈছে। ফৰ্চকইনৰ দামটো বৰ্তমান সেইটো ছিষ্টেমতে আছে। তেতিয়া আমাৰ পিছতে আহি গ'ল সম্পূৰ্ণ মুক্ত বজাৰ। মুক্ত বজাৰত আমাৰ কেনেকৈ ফৰ্চকইনটো চলিব, কেনেকৈ আমাৰ ফৰ্চকইনটো দাম বাঢ়িব, বিস্তাৰিত ইয়াত আমাৰ দিয়া হৈছে। আৰম্ভণিতে আমাৰ মাল্টিমাইনিং পৰ্যায়টো অতিক্ৰম কৰাৰ বাবে কেইবাটাও পৰিস্থিতি আছিল। আমাৰ যিহেতু মাল্টিমাইনিং ফাৰ্ষ্টতে আৰম্ভণি হৈছিল, তেতিয়া মাল্টিমাইনিং আৰম্ভণি হোৱাৰ আগত আমাৰ বহুতো কিছুমান কণ্ডিশ্যন, কিছুমান ছিষ্টেম আছিল। সেইকেইটা ছিষ্টেম পাৰ হৈ আমি মাল্টিমাইনিঙত আহিছোঁ, আৰু বৰ্তমান মাল্টিমাইনিঙৰ পৰা আমি বন্ধ হৈ আমি এতিয়া এক্সচেঞ্জত গুচি যাম। আটাইতকৈ নিৰাশাবাদীৰ পৰা আটাইতকৈ আশাবাদীলৈকে আমি কেইবাটাও মাইনাৰ্ছ ব্লক অৰ্থাৎ ফাৰ্ষ্ট বিগ ব্লকৰ ভিতৰত সামান্য ফলাফলৰ বাবে মানসিকভাৱে সাজু আছিলোঁ। আমি যিহেতু অলৰেডি মাইনৰ ব্লক কমপ্লিট কৰি আমি বৰ্তমান এটা হল্ডত আছোঁ, গতিকে আমাৰ এই গোটেইখিনি সামান্য ফলাফলৰ মানসিক আমাৰ সাজু বৰ্তমানো আছোঁ, আৰু আগৰ পৰা আমি এইটো ছিষ্টেমতে লাগি আছোঁ। কিন্তু 4.5টা বিগ ব্লক সম্পূৰ্ণ কৰি আমি আদৰ্শ পৰিস্থিতি আৱিষ্কাৰ কৰিলোঁ আৰু ক্ৰমাৎ বৃদ্ধি পোৱাত গতি বজাই ৰাখিছোঁ। আমি জানো যে 4.5টা বিগ ব্লক যেতিয়া আমাৰ কমপ্লিট হৈছিল, তেতিয়া আমাৰ ফৰ্চকইনটো দামটো হল্ড কৰি দিয়া হৈছিল, মাল্টিমাইনিংখন ষ্টপ কৰি দিয়া হৈছিল, আৰু সেইটো ছিষ্টেমতে বৰ্তমানো আছে। সেইটো দামতে বৰ্তমানে বহুতে চেল কৰি আছে। আৰু এটা কথা বন্ধু, নক'লেই নহয়, আপুনি বেষ্টিঙৰ কোনটো তাৰিখত আপুনি এপ্লাই কৰিছে, 4 বছৰৰ নে 2 বছৰ নে 1 বছৰ নে 2 মাহৰ, নিশ্চয় কমেণ্টত জনাব। আৰু যদি কৰা নাই, নিশ্চয় আমাৰ মাজেদি আপুনি মেছেজ পাই যাব। চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আমি সকলো কাম আগতকৈ বেলেগ ধৰণে কৰোঁ। বজাৰৰ প্ৰৱেশৰ বাবে মানক পৰিস্থিতিটো হৈছে চোকা মূল্যৰ জপিয়াই পৰা নিয়মীয়া তালিকাভুক্ত কৰা চিটকইন এফালে ৰাখি। আমি আচলতে চিটকইন কোনটো কোৱা হৈছে এতিয়ালৈকে আমি সম্পূৰ্ণ ক্লিয়াৰ নহয়। গতিকে আমি জানো আমাৰ বৰ্তমান বিটফৰ্চ এটা আমাৰ কইনছ আহিব লগা আছে আমাৰ এক্সচেঞ্জৰ মাজেদি, নিশ্চয় এইটোৱে কোৱা হৈছে, হ'ব পাৰে। আৰু ইয়াৰ মাজেদিও আমাৰ বহুতো এটা ডিপেণ্ড কৰিব ফৰ্চকইনৰ ওপৰত। সফল মূল্য টোকেনসমূহ সাধাৰণতে ইচ্ছাকৃতভাৱে দাম কৰা হয়। এনে হেতালি খেলে দ্ৰুত বিক্ৰী কৰিব বিচৰাসকলৰ জোকাৰণি যায় যদিও কম দামত ষ্টৰ সৃষ্টি কৰে, যিটো ওপৰলৈ ভাঙি তাৰ পিছত দাম তললৈ টানি অনাটো কঠিন হ'ব পাৰে। এই দীৰ্ঘম্যাদী উন্নয়নৰ বাবে ভাল নহয়। আমি জানো যে ফৰ্চকইনটোৱে নহয়, আমাৰ যিকোনো কইনছ যেতিয়া মাৰ্কেটত এভেইলেবল হৈ যায়, বেছি হৈ যায়, তেতিয়া দামটো অলপ কমি যায়। গতিকে আমাৰ এইটো চিট কইনৰ মাজেদি আমাৰ ফৰ্চকইনটো অলপ চলপ হয়তো দাম হ'ব পাৰে কেতিয়াবা, কিন্তু এইটো আমাৰ তললৈ যে দামটো তললৈ টানি আনিব, এইটো ছিষ্টেম আমাৰ ইয়াত বন্ধ কৰি দিয়া হৈছে, এইটো নাথাকে। আমি কামবোৰ বেলেগ ধৰণে কৰিম। আমি সকলোৱে জানো মিষ্টাৰ লাডু বাৰে বাৰে কৈ আছে, আমি আমাৰ ছিষ্টেমটো অলপ বেলেগ ছিষ্টেম। এই মুহূৰ্তত আমাৰ কি অৱস্থা? আমাৰ সাধাৰণতে বেছি দুৰ্বল হাত নাথাকে। যিসকলে বিনামূলীয়াকৈ মুদ্ৰা লাভ কৰিছিল, ডাম্প আৰু অনুৰূপ ক্ৰিপ্টো আৱৰ্জনা FMSৰ দাৰীসকলে মুদ্ৰা সহজে নাপালে, আৰু তেওঁলোকে মুদ্ৰা বিক্ৰী কৰিব নিবিচাৰিব। গতিকে আমাৰ যিসকলে নেকি ফৰ্চকইনটো টকাত কিনিছে আৰু যিসকলে নেকি কষ্ট কৰিও লৈছে, গতিকে সকলোৰে পৰিশ্ৰম হৈছে। টকাত হ'লেও আমাৰ টকা লৈছে, পৰিশ্ৰম হ'লেও আমাৰ বহুতো পৰিশ্ৰমৰ মাজেদি ফৰ্চকইনটো পাইছে। গতিকে
$2, $3, $4, $5 হয়তো বিক্ৰী কৰিব নিবিচাৰিব। সকলোৱে আশা কৰিব যে 100, 200, 1000, 2000 তেনেকুৱা ডলাৰ হ'লে আমি বিক্ৰী কৰি আমাৰ বেছি প্ৰফিট হ'ব। গতিকে মই আশা কৰোঁ সকলোৱে এইটোৱে বিচাৰিব। অৱশ্যে বিক্ৰী কৰিবলৈ আগ্ৰহী যথেষ্ট সংখ্যক দাৰী আছে। গতিকে আমি ক্ৰমান্বয়ে মুকলি বজাৰত প্ৰৱেশ কৰিম যাতে হঠাৎ আন্দোলনৰ উচতনি নঘটে। আমাৰ সকলোৰে আপডেটটো এইটো জনা দৰকাৰ, সকলোৱে জানি থোৱা ভাল। আৰু আমাৰ ফৰচকইনটো মাৰ্কেটত অহাৰ লগে লগে যে বিক্ৰী কৰি আমাৰ দামটো অলপ টনা আজৰা কৰাটো ঠিক নহয়, কাৰণ সকলোৱে ভাল এটা দামত বিক্ৰী কৰিলে সকলোৰে ভাল এটা ৰিটাৰ্ণ পাব। গতিকে আমাৰ আচলতে চিষ্টেমটো এইটো ৰখা নাই যে আমি সকলোৱে একেলগে আমি ফৰচকইনটো বিক্ৰী কৰি দিব পাৰিম। আমাৰ চিষ্টেমটো এইটো বন্ধ কৰি দিয়া হৈছে। গতিকে আমাৰ 100% ফৰচকইনটো আমাৰ যিমান দিন যাব ইমানেই দাম বাঢ়িব। এইটো চিয়'ৰ যে আমাৰ ফৰচকইনটো আমাক ভাল এটা ৰিটাৰ্ণ দিব। গতিকে আজি এইখিনিয়ে। থেংক ইউ অল লিডাৰ্ছ।